खुलुमबाय स्टुडियोआव दं आं उदांस्रि मोसाहारि। बिटिआर गरखा समाज केन्द्रीय समितिया गिबि 3 बोसोरारि जथुमाखौ दिनै खुंफुंदों। गुबुन बोसोराव खुंनाय बायदिनो देग्लाय बोसोरावबो बिटिआर गरखा समाज केन्द्रीय समितिया गिबि 3 बोसोरारि जथुमाखौ दिनै खुंफुङो। चिरां जिल्ला सान्थिपुर समबाय समितिनि लांगोनायाव मैयानिफ्राय लानानै दिनैसिम बिटिआर गरखा समाज केन्द्रीय समितिया मेहेरगोनाङै गिबि 3 बोसोरारि जथुमाखौ खुंफुङो। बे सावरायमेलाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसामनि एमएलए लरेन्स इस्लारि, एमसिएलए माधव छेत्री, एबसुनि आफादगिरि दिपेन बर' लोगोसे गोबां दैदेनगिरिफोरा बाहागो लाफैयो। आरो दिनैनि गरखा समाजनि सावरायमेलाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ फोरमायना होयोदि गरखा समाजा बिटिआर सरकारजों नांथाबनानै थायो एबा सिथाबनानै थायो आरो गरखा माहारिनि बायदिसिना जेंनाफोरखौ सुस्रांनायनि हाबा मावगासिनो आरो लोगोसेनो गरखा समाजनि जौगानायनि हाबाफोरखौबो मावगासिनो दं होनना प्रमद बर' बिथाङा फोरमायो। दिनटुर खेखर নহয় আৰু খেকব বাকি আছে আৰু 2 ঘণ্টামান এনিৱে আজি বিটিআর গোর্খা সমাজৰ বাৰ্ষিক অধিৱেশন যোৱাকালিৰ পৰা চলি আছে শান্তিপুৰত। গোর্খা সমাজে জন্ম লগ্নৰ পৰাই বিটিআর অঞ্চলৰ গোর্খাসকলক একত্ৰিত কৰা, বিটিআর অঞ্চলৰ গোর্খাসকলৰ বিভিন্ন সমস্যাক চৰকাৰৰ লগত থাকি সমাধান কৰাৰ কাৰণে বহুত চেষ্টা কৰিছে। তেখেতসকলে জন্ম লৈ কি সংগঠনটো জন্ম দিয়াৰ পিছতে আমাৰ চৰকাৰ আহা সময়ত আমাক কৈছিলে যে যেটো নেপালী গ্ৰেজিয়াৰ আৰু কাল্টিভেটৰ এই শব্দটো গুচাব লাগে আৰু সেই হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লিখি পঠাইছিলো আৰু এতিয়া এই শব্দটো গুচোৱা হ'ল। ইয়াৰ বাহিৰে বিভিন্ন যত গোৰ্খাসকল আছে তাৰ স্কুল কলেজ ঠিক কৰা, ৰাস্তা ঘাট ঠিক কৰা, সকলো সমস্যাবিলাক তেখেতসকলে সদায় মাত মাতি আহিছে, কাম কৰি আহিছে। গোৰ্খাসকলক সকলো ভাল পায়। ইয়াৰ মূল কাৰণটো হৈছে গোৰ্খাসকল খুব শান্তিপ্ৰিয় জনগোষ্ঠী, প্ৰকৃতিৰ মাজত সকলো জাতি জনগোষ্ঠীৰ লগত মিলি থাকিব পৰা এটা জনগোষ্ঠী। বিটিআৰ অঞ্চলৰ গোৰ্খাসকলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। এই কথাটোকে মই আজি সভাত কৈছো, কাৰণ আমি সকলোৱে মিলি বিটিআৰটো গঢ়িব লাগিব আৰু বড়োসকলৰ দীঘলীয়া সংগ্ৰামত সদায় গোৰ্খাসকলে সমভাগী হৈ আহিছে। এই কাৰণে আমাৰ তৃতীয় যেটা চুক্তি হ'ল, এই চুক্তিত আমি চুক্তিতে এটা গোৰ্খা ভৱন আমি দাবী কৰি আনিছো আৰু এই গোৰ্খা ভৱন অতি শীঘ্ৰে চিৰাং জিলাতে নিৰ্মাণ হ'বলৈ গৈ আছে। আমিতো যেটো দেখো গোৰ্খাসকল আমাৰ লগতে আছে, তেখেতসকলক আমি শ্ৰদ্ধা কৰো, তেখেতসকলৰ লগত আমিও আছো সদায়। তো সেই কাৰণে আমি আশা ৰাখিছো গোৰ্খাসকলৰ পৰা আমাৰ ফালে যেটো মৰম সেইটো